আজি কুকুৰাখিনিৰ বয়স 10 দিন আৰু বৰ্তমান মই 7টা বাজিলে মই বৰ্ডিং কৰা যিটো সেই ৰাউণ্ড আছে এই ৰাউণ্ডটো চাৰো চাইডে চালোঁ যে বহুত লেতেৰা কৰিছে কুকুৰাখিনি। ইয়াতে সদায় চাফা কৰোঁ আৰু আজিও চাফা কৰিম। এতিয়া বৰ্তমান যিখিনি বাতৰি কাগজ আছে বাতৰি কাগজখিনি মই আঁতৰাই দি নতুনকৈ বাতৰি কাগজ পাৰি দিম আৰু ড্ৰিংকিং ৱাটাৰকেইটা ৰাতি মানে নৰ্মেল পানী দিয়া আছিলে। মৰ্ণিঙত মই কেলছিয়াম আৰু ভিটামিন দি দিওঁ। তো এনেকুৱাকৈ দিয়াৰ পিছত সেইখিনি পানী শেষ হ'ল। ৰাতি আকৌ ভিটামিন আৰু কেলছিয়াম দিয়া নাই, নৰ্মেল পানীয়ে দিছোঁ। কাৰণ যি গতিকে দিনটো সিহঁতে খালেই সেইটোৰ কাৰণে মই এনেকুৱাকৈ নৰ্মেল পানীয়ে দিছোঁ। আৰু এনেকুৱাকৈ ফিডাৰত দানাবিলাক খাই আছে। বৰ্তমান প্ৰি ষ্টাৰ্টাৰে দি আছোঁ। আৰু এই চাফা কৰাৰ পিছত মই কেনেকুৱাকৈ ইয়াতে ফিডাৰত দানা দিম, তাৰে পিছত আপোনাৰ পানীত কি কি মিক্স কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু কিবা যদি আপোনালোকৰ সুধিব লগা যদি প্ৰশ্ন থাকে কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰিব। যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক ভিডিঅ' আকাৰে বনাই দিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান এই 10 দিনৰ ভিতৰত এটাও পোৱালি মৰ্টেলিটি হোৱা নাই। কাৰণ কিয় মই ইয়াৰ যেনেকুৱাকৈ কেয়াৰ ল'ব লাগে মই সেনেকুৱাকৈ কেয়াৰ লৈ আছোঁ। কাৰণ কিয় আপুনি বৰ্ডিঙৰ সময়ত যদি ভালকৈ কেয়াৰ লয় তেতিয়াহ'লে আপোনাৰ কি হয় পোৱালিখিনি ভালে থাকে। আৰু যদি বৰ্ডিঙৰ সময়ত যদি আপুনি আপোনাৰ ভালকৈ চোৱা চিতা নকৰে তেতিয়াহ'লে আপোনাৰ কি হয় এই বৰ্ডিঙৰ সময়তে পোৱালি মৰ্টেলিটি হয়। আৰু সেনেকুৱাকৈ পোৱালি মৰ্টেলিটি হ'লে আপোনাৰ কি হয় যে যেতিয়া আপোনাৰ লাভৰ অংশ মানে মৰ্টেলিটি যেতিয়া হয় তেতিয়া তাৰমানে আপোনাৰ কমি যায়। আৰু সেইটোৰ ফালৰ পৰা মই আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে মোৰ দৰে কৰে তেতিয়াহ'লে আপোনালোকৰ পোৱালি এটাও মৰ্টেলিটি নহয়। আৰু সেনেকুৱাকৈ যিমান পোৱালি পোহে গোটেইখিনি পোৱালি থাকিব। ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আৰু মোৰ ভিডিঅ' চাই যদি আপোনাৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। কাৰণ কিয় আপোনালোকলৈ এনেকুৱা ভিডিঅ' মই যদি আগবঢ়াই থাকিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভাল লাগিব মোৰো। আৰু আপোনালোকে যদি কুৱেশ্যন কৰে বা কমেণ্ট কৰে ভাল ৰেছপন্স দিয়ে তেতিয়াহ'লে নিশ্চয় আগলৈকে এনেকুৱা ভিডিঅ' আপোনালোকলৈ দি থাকিম। এনেকৈ বাতৰি কাগজখিনি চেঞ্জ কৰি দিলোঁ। বৰ্তমান ধুনীয়া ক্লিন হৈছে। আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ মানে মোৰ যিখিনি পোৱালি আছে পোৱালিখিনিত কিমান ডিষ্টেঞ্চত মানে মই বাল্বকেইটা ৰাখিছোঁ যাতে টেম্পাৰেচাৰটো ঠিকে থাকে। বৰ্তমান 33 ডিগ্ৰী লাগে। বৰ্তমান 33 ডিগ্ৰী আছে মোৰ ইয়াতে। কাৰণ কিয় মই বহুত বেছি হাইটত ৰখা নাই। আপোনালোকে দেখা পাইছে যে কিমান ওপৰত ৰাখিছোঁ মই বাল্বকেইটা। আৰু এনেকুৱাকৈ এইটো হিচাপত ৰাখিলে মানে আপোনাৰ পোৱালিখিনি ধুনীয়া টেম্পাৰেচাৰ এটাত থাকিব। আৰু ওপৰখিনি আপোনালোকে দেখা পাইছে যে মই কোনো ধৰণৰ ঢাকনি দিয়া নাই। আৰু অক্সিজেন লেভেলটো যাতে সম্পূৰ্ণৰূপে পায় এই পোৱালিখিনি সেইটো এটা সেই গুৰুত্ব দিব। কাৰণ কিয় অক্সিজেন লেভেলৰ কাৰণেও কেতিয়াবা মানে গৰমটো যদি বেছি হৈ যায় ওপৰৰ ফালৰ পৰা যদি অলপ ঠাণ্ডা যদি বতাহ নাপায় তেতিয়াও তেনেকুৱাকৈ পোৱালি মৰ্টেলিটি হয়। আৰু যদি বহুত বেছি ঠাণ্ডা পায় তেতিয়াও মৰ্টেলিটি হয়। কিন্তু মোৰ পোৱালিখিনি এইবাৰ যিমানকেইদিন হ'ল আজি 10 দিন থুপ খাই থকা মই সেনেকুৱাকৈ দেখাই নাই। কাৰণ কিয় টেম্পাৰেচাৰটো যদি ঠিকে থাকে তেতিয়াহ'লে থুপ খাই সেনেকুৱাকৈ নাথাকে। আৰু এতিয়া মই ড্ৰিংকিং ৱাটাৰৰ পাত্ৰত বৰ্তমান পানীত কি মিক্স কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু ইয়াতে মই ফিডাৰত কেনেকুৱাকৈ দানা দিওঁ সেইটোও দেখুৱাই আছোঁ আপোনালোকক। এতিয়া বৰ্তমান মই যিটো কেলছিয়াম ব্যৱহাৰ কৰি আছোঁ সেইটো হ'ল অষ্টভেট। আৰু ইয়াৰ লগত যিটো মাল্টিভিটামিন ইউজ কৰি আছোঁ সেইটো হ'ল ভিমাৰেল। আৰু ভিমাৰেলটো কি কৰিছোঁ 30 ml ভিমাৰেল আৰু এইটো 500 ml অষ্টভেট। এই ভিমাৰেলটো ইয়াতে মিক্স কৰি দিয়া আছে। আৰু এই ভিমাৰেল আৰু এই কেলছিয়ামটো লগ কৰি মই কিমানকৈ দি আছোঁ সেইটো আপোনালোকক জনাই আছোঁ যে সেইটো ভুল আপোনালোকে নকৰিব। কাৰণ কিয় ময়ো কৰা নাই। কাৰণ কিয় মই যেনেকুৱা কৰিছোঁ আপোনালোকে যদি সেনেকুৱা কৰে আপোনালোকৰ পোৱালিখিনিও মানে সুস্বাস্থ্যৱান হৈ থাকিব। আৰু সময়মতে যদি আপুনি মাল্টিভিটামিন আৰু যদি কেলছিয়ামটো দি থাকে তেতিয়াহ'লে আপোনাৰ পোৱালিখিনি ভালে থাকিব। আৰু মই কেনেকুৱাকৈ দিছোঁ দেখুৱাই আছোঁ। এইখন মানে সৰু বাচ্চাত ঔষধ খোৱা ঢাকনি। আৰু ইয়াতে আপোনাৰ 10 ml লৈকে জোখ এটা আছে। আৰু যিটো মই বৰ্তমান জোখত দি আছোঁ সেইটো হ'ল বৰ্তমান 1 ml পৰা ইয়াতে 10 ml লৈকে আছে। কিন্তু মই ইয়াতে কি কৰিছোঁ 10 ml দিয়া নাই, মই 9 ml মানে এই যিডাল আছে ইয়ালৈকে মানে এই কৰিছোঁ দিছোঁ। দি পেলাই 3 লিটাৰ পানীত মানে 3 লিটাৰ যিটো ড্ৰিংকিং ৱাটাৰ দিওঁ মানে পানী দিওঁ খাবলৈ মানে সেই পাত্ৰটোত মই মিক্স কৰি দিছোঁ। মিক্স কৰি দিয়াৰ লগে লগে সেই 3 লিটাৰ পানীটো মই কি কৰিছোঁ দুটা পাত্ৰত ভাগ কৰি দিছোঁ। কাৰণ এইটো কাৰণে ভাগ কৰি দিছোঁ যদি মই 3 লিটাৰ 6 লিটাৰ পানী দিওঁ
মানে 100 পোৱালি আছে মোৰ তাত বৰ্তমান। সেই 100 পোৱালি 6 লিটাৰ পানী খাই শেষ কৰিব নোৱাৰে এদিনত। আৰু সেইকাৰণে নোৱাৰাৰ কাৰণে মই কি কৰিছোঁ, পেলনি যাব আৰু ইমান ঔষধ দিয়া থকা মানে পানীখিনি কিয়নো পেলাই দিব লাগে, সেইটোৰ কাৰণে কি কৰিছোঁ, মানে এনেকুৱা ড্ৰিংকিং যিটো ৱাটাৰ দিওঁ আমি, এই পানীৰ পাত্ৰটোত মানে যিটো 9 ml গোটেইখিনি দি দিলোঁ, পানী ইয়ালৈকে সম্পূৰ্ণ ভৰাই দিলোঁ। দি কি কৰিছোঁ, এনেকুৱা আৰু এটা পাত্ৰত ইয়াৰ যিখিনি ফুল হ'ব ন 3 লিটাৰ, এই 3 লিটাৰৰ আধা মানে 1.5 লিটাৰ সেইটো পাত্ৰত দি দিছোঁ। আৰু সেনেকুৱাকৈ মানে দুয়োটা মই ইয়াতে দি দিম। আৰু দিয়াৰ পিছত এই যেতিয়া 1.5 লিটাৰ পানী খোৱা শেষ হ'ব, তাৰপিছত আবেলিলৈকে বা আপোনাৰ গধূলিলৈকে শেষ কৰিব এইখিনি পানী। তাৰপিছত মই ৰাতি নৰ্মেল পানী দিম। কাৰণ কিয়, ৰাতি সিহঁতে দিনটোতো খালেই কেলছিয়াম আৰু ভিটামিন, কিন্তু ৰাতি সিহঁতে যদি একো নাখায় তথাপিও সিহঁতে ভালে থাকিব। কাৰণ কিয়, গোটেই দিনটো সিহঁতে যিখিনি খাব লাগে খাদ্য খালে। আৰু ৰাতিও খাদ্য আপোনাৰ যেতিয়া ধৰক আপুনি শুবলৈ যাবনে, তেতিয়া একবাৰ চেক কৰি যাব যাতে সিহঁতে দানা ভালকৈ খাইছেনে নাই আৰু দানা আছেনে নাই। কাৰণ কিয়, গোটেই ৰাতি আপুনি উঠি আহি চেক কৰিব নোৱাৰে। আৰু এটা কথা মন ৰাখিব, আপোনালোকৰ পোৱালিখিনি যদি আপোনালোকে ভালকৈ যদি ৰাখিব ইচ্ছা কৰে, যেতিয়া বৰ্ডিং কৰে আপোনালোকে, বৰ্ডিঙৰ সময়ত 2 ঘণ্টাৰ মূৰে মূৰে চেক কৰিব লাগে। কাৰণ 2 ঘণ্টাৰ মূৰে মূৰে চেক কৰিলে কি হয়, সিহঁতে এক্টিভিটিবিলাক আপুনি সম্পূৰ্ণ দেখা পাব আৰু গম পাব। সিহঁতে যদি ঠাণ্ডা পাইছে তেতিয়াও আপুনি গম পাব যে সিহঁতে ঠাণ্ডা পাইছে, মই কিবা এটা ব্যৱস্থা কৰিব লাগে। সেইকাৰণে কৈছোঁ, যিমানখিনি পাৰে সিমানখিনি কেয়াৰ ল'ব বৰ্ডিঙৰ টাইমত, আৰু তেতিয়া আপোনাৰ পোৱালি এটাও মৰ্টেলিটি নহয়। কাৰণ কিয়, মই বৰ্তমান ইয়াৰ আগৰ আৰু এটা বেটছ কৰিছিলোঁ, সেইটো বেটছত মোৰ 5 দিনৰ দিনা এটা পোৱালি মৰ্টেলিটি হ'ল, তাৰপিছত 7 দিনৰ দিনা আৰু এটা হ'ল। তো এনেকুৱাকৈ মানে মোৰ যেতিয়া বৰ্ডিং টাইমত মোৰ 3টা পোৱালি মানে মাৰা গৈছিলে প্ৰথম। কিন্তু এইবাৰ বৰ্তমান এতিয়ালৈকে এটাও মৰ্টেলিটি হোৱা নাই। কাৰণ কিয়, যোৱা বেটছত মই যিখিনি কেয়াৰ কৰিছিলোঁ তাতকৈ বেছি কেয়াৰ এইটো বেটছত মই লৈ আছোঁ। আৰু সেইটোৰ কাৰণে চাগে মোৰ বৰ্তমান এতিয়ালৈকে এটা মৰ্টেলিটি হোৱা নাই। আৰু মোৰ দৰে আপোনালোকেও যদি এনেকুৱা কেয়াৰ লয়, তেতিয়াহ'লে আপোনালোকৰো কুকুৰাৰ পোৱালি এটাও মৰ্টেলিটি। এই যিটো ভিটামিন আৰু কেলছিয়াম যিটো মই দিম ন, তেতিয়া দিওঁতে আপুনি কি কৰিব, এনেকুৱাকৈ জোকাৰি দিব। কাৰণ কিয়, বহি যায় ঔষধটো। আৰু এনেকুৱাকৈ জোকাৰি দিয়াৰ পিছত মানে গোটেইখিনি মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পিছত এতিয়া আমি ঢাকনিখনত দি পানীৰ পাত্ৰটোত দি দিম 9 ml। আৰু এনেকুৱাকৈ পাত্ৰটো ল'লোঁ, মই 9 ml দিম। 9 ml এতিয়া মই বৰ্তমান ইয়াতে পাত্ৰটোত ঢালি দিলোঁ। আৰু এই ঢাকনিখন আপোনালোকে ভালকৈ টাইট কৰি মাৰি থৈ দিব। কাৰণ কিয়, আৰু গৰম ঠাইত নথব, ঠাণ্ডা ঠাইত থ'ব। আৰু বৰ্তমান এনেকুৱাকৈ দি লৈছোঁ। মই এতিয়া বৰ্তমান ইয়াতে পানী দিম। আৰু এই যিখিনি পানী আছে, এই পানীখিনি মানে এনেকুৱাকৈ মিক্স কৰি দিম অন্য এটা পাত্ৰৰ লগত। আৰু এনেকুৱাকৈ আধা আধা কৰি দিলোঁ। আৰু বৰ্তমান এতিয়া মই ভিতৰত দিম এনেকুৱাকৈ এই পানীখিনি এনেকুৱাকৈ দিয়াৰ পিছতে মানে পূৰা খাব ধৰিছে সিহঁতে। মানে অলপ সময় সিহঁতক নোখোৱাকৈ ৰাখি থৈ দিছিলোঁ, মানে পানী দিয়াই নাছিলোঁ। আৰু এই পাত্ৰকেইটা আপোনালোকে যিখিনি পানী দিয়ে ন, এইখিনি আপুনি সদায় ভালকৈ চাফ চিকুণকৈ ধুব। কাৰণ কিয়, যিমানে চাফ চিকুণকৈ ৰাখিব সিমানে আপোনাৰ সিহঁতৰ বেমাৰটো কমকৈ হ'ব। কাৰণ কিয়, কেতিয়াবা আমাৰ এই চাফ চিকুণৰ ফলতো মানে কেতিয়াবা পোৱালি এনেকুৱাকৈ মৰ্টেলিটি হয়। আৰু এই যিখিনি মই ফিডাৰ আছে, ফিডাৰৰ পাত্ৰটো, এই ফিডাৰৰ পাত্ৰটো মই ইয়ালৈকে সম্পূৰ্ণ মানে ফুল কৰি দিম এতিয়া। আৰু তাৰপিছত ইহঁতক খাবলৈ দিম। কাৰণ কিয়, এইখিনি যেতিয়া ফুল হৈ থাকিব, ইহঁতে যেতিয়ালৈকে শেষ নকৰে তেতিয়ালৈকে নিদিওঁ। কাৰণ কিয়, মাজে মাজে ইহঁতক চেক কৰি থাকিম। আৰু সেইটো ফিডাৰতো তেনেকুৱাকৈয়ে দি দিম। আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আপোনাৰ দৰে এনেকুৱা আৰু বহুত কেইজনে যাতে মোৰ দৰে যদি এনেকুৱা ফাৰ্ম আৰম্ভ কৰিছে তেখেতসকলৰ যাতে সহায় হয়। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে আৰু আছিলে ক'বলগীয়া। আজিলৈকে এৰিছোঁ, ধন্যবাদ।